নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মই মণ্টুকল দাই মোৰ ইউটিউব চেনেলে। বন্ধুসকল, আপোনালোকে চাই আছে এতিয়া মণ্টু ব্লগ। তো আমি আজি গৈ আছোঁ উৰুকা বজাৰলৈ। তো কাইলৈ গৰু গা ধোৱা। তো এতিয়া বজাৰ গৈ আছোঁ। বজাৰত কি কি হৈছে সকলোখিনি দেখুৱাই আছোঁ আপোনালোকক। ভিডিঅ'টো শেষলৈকে চাই থাকক, মজা আছে। তো এতিয়া বজাৰ পাই গ'লোঁ, সেয়া মজা আছে। তো এনিমি তাৰপিছত এইফালে কৈ ধুনীয়াকৈ বহি আছে, মজা আছে। আলোচনা মগ্ন। তাৰপৰা এইফালে কাপোৰ বেপাৰী বহি আছে। মনি বেগ ল'ব, মনি বেগ ল'বলৈ আহি আছোঁ ইয়াত। ইয়াত মানুহ ভিৰ চাওক। গৰম উঠিছে পূৰা, এইফালে টিবল গাইজ পূৰা ঘূৰি আছোঁ ইয়াত। ছোৱালী চাই আছোঁ আৰু মজা আছে। বেপাৰী জাতিলাও ল'বি নেকি? কি ল'বি? ভিৰ মনি বেগ হ'ব নি? মনি বেগ চেনি বেগ লৈ আহি গ'লোঁ এইফালে ধুনীয়াকৈ। এইফালে কেনেকুৱা বজাৰ, কেনেকুৱা আজি? হা, বিহু বজাৰ ধুনীয়া। তো এইফালে আমাৰ ভাইটো বজাৰ কেনেকুৱা? কলিতালৈ আছে আমাৰ। কৈ ভাই হাই কৈ দিয়া, হাই। তো এইফালে ধুনীয়াকৈ এইফালে 200 চুই আছে গাহৰি। তো ইমানে আৰু কিবা এটা খাওঁ আৰু ঘৰ যাওঁ। এনেই বজাৰখন আপোনালোকৰ দোকান বুলি আহিলোঁ। 2 কিলোমিটাৰ খোজকাঢ়ি আপোনালোকক বজাৰ দেখুৱালোঁ। এয়া চৰু ফুচুকা 2 কিলোমিটাৰ খোজকাঢ়ি আহিছোঁ। এক্সপিৰিয়েঞ্চ হৈছোঁ, এইটো এটা নতুন এক্সপিৰিয়েঞ্চ। তো এতিয়া ঘৰ গৈ আছোঁ। তো ভিডিঅ'টো যদি ভাল লাগিলে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰি দিব।